বছৰটো শেষ হ'বৰে হ'ল আৰু বছৰৰ শেষত ৰুহি আহমেদ আপোনালোকৰ মাজত উপস্থিত হৈছেহি ভিন্ন কবিৰ ভিন্ন স্বাদ লৈ। তেন্তে আহকচোন আজিৰ কবিতাৰ বিষয়ে কথা পাতোঁ। আজিৰ কবিতাৰ কবি হৈছে সুদূৰ নগাঁও জিলাৰ চাহাবাহাৰটি। তেখেত এগৰাকী অনুবাদক কবি। তছলিমা নাছৰিনৰ লগতে বহুতো কবিতা তেওঁ অনুবাদ কৰিছে। আহকচোন তেওঁৰ কবিতা উপভোগ কৰোঁ। প্ৰিয় শ্ৰোতা বন্ধুসকল, এয়া চাহাবাহাৰটিৰ কবিতা, অনুবাদ কবিতা নাৰী, মূল তছলিমা নাছৰিন, আবৃত্তি ৰুহি আহমেদ। নাৰী নিৰ্যাতিত পূবত পশ্চিমত উত্তৰত দক্ষিণত। নাৰী নিৰ্যাতিত ঘৰত ঘৰৰ বাহিৰত। নাৰী নিৰ্যাতিত চুলিতাৰ ক'লা বা সোণালী, চকুতাৰ বাদামী বা নীলা। তেওঁ ধৰ্মটো নিৰ্যাতিত অধৰ্মটো। তেওঁ বিশ্বাসী বা অবিশ্বাসী নিৰ্যাতিত। তেওঁ সুন্দৰী বা অসুন্দৰী নিৰ্যাতিত। তেওঁ সৎ বা অসৎ নিৰ্যাতিত। তেওঁ পংগু বা পংগু নহয়। তেওঁ অন্ধ বা বধিৰ, সুস্থ বা অসুস্থ নিৰ্যাতিত। তেওঁ ধনী বা দৰিদ্ৰ নিৰ্যাতিত। তেওঁ শিক্ষিত বা অশিক্ষিত নিৰ্যাতিত। তেওঁ শিশু বা বালিকা বা যুৱতী বা বৃদ্ধা নিৰ্যাতিত। তেওঁ আবৃত বা নগ্ন, তেওঁ নিৰ্যাতিত। তেওঁ মুখৰা বা বোবা নিৰ্যাতিত। সাহসী বা ভীৰু তথাপিও নিৰ্যাতিত। ধন্যবাদ। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। প্ৰিয় কবিসকল, আপোনালোকেও যদি বিচাৰে আপোনাৰ কবিতা মোৰ চেনেলত এইদৰে প্ৰকাশ কৰাৰ, মোৰ কমেণ্ট বক্সত আপোনাৰ কবিতাটো কমেণ্ট কৰিলেই হ'ল। ইয়াৰ পিছৰ সপ্তাহত আপোনাৰ কবিতাও এইদৰে চেনেলত প্ৰকাশ কৰা হ'ব। ধন্যবাদ।